নমস্কাৰ বন্ধুসকল, স্মাৰ্ট জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, আপুনি যিমান পাৰে এই ভিডিঅ'টো বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি থকা ল'ৰা ছোৱালীবিলাক আৰু যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কমপ্লিট কৰা ল'ৰা ছোৱালীসকলৰ মাজলৈ শ্বেয়াৰ কৰিব। এইটো সিহঁতৰ বাবে বৰ ইম্পৰ্টেণ্ট এটা ন'টিফিকেশ্যন হ'ব, ইম্পৰ্টেণ্ট এটা বাৰ্তা হ'ব। ধন্যবাদ। বৰ্তমান এক্সাম টাইম, সকলো ব্যস্ত পৰীক্ষাৰ লগত। এটা ভাল মাৰ্কছ উঠোৱাৰ কাৰণে সকলোৱে পঢ়া শুনাত যথেষ্ট ব্যস্ত হৈ পৰিছে এইকেইটা দিন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছতেই পৰীক্ষাৰ্থীসকলৰ মনলৈ এটা ভাৱ আহিব, নেক্সট কি কৰিম, ইয়াৰ পিছত কি পঢ়িম। হায়াৰ ছেকেণ্ডেৰীত যিসকল বৰ্তমান ছায়েন্স ষ্ট্ৰীমত আছে তেওঁলোকৰ বাবে এটা ভাল কেৰিয়াৰলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যিসকল ছায়েন্সৰ ষ্টুডেণ্টৰ BSc কৰাৰ অকণো মন নাই আৰু মেডিকেল লাইনৰ লগত জড়িত হোৱাৰ খুব ইচ্ছা, বহুত এণ্ট্ৰেঞ্চ এক্সাম দিও যিসকলে এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰাৰ কোনো চান্স নাথাকে বা ছিট পোৱাৰ কোনো চান্স নাথাকে, তেওঁলোকৰ বাবে 3টা ভাল মেডিকেল লাইনৰ লগত জড়িত কেৰিয়াৰ লৈ আহিছোঁ, যিকেইটা সহায়ত তেওঁলোকে মেডিকেল লাইনৰ লগত জড়িত হৈ মানৱ সেৱাত ভৰ্তি হ'ব পাৰিব আৰু এটা ভাল কেৰিয়াৰ লাইফ কটাব পাৰিব। এই কোৰ্চকেইটা কৰি উঠা ল'ৰা ছোৱালীসকলৰ বাবে প্লেচমেণ্টৰ কোনো অভাৱ নাথাকে। তেওঁলোকে কোৰ্চটো কমপ্লিট হোৱাৰ লগে লগে যিকোনো জেগাত প্লেচমেণ্ট পাব পাৰে। মেডিকেল লাইনৰ লগত জড়িত হ'ব বিচৰা ল'ৰা ছোৱালীসকলৰ বাবে প্ৰথম কোৰ্চটো হৈছে পাৰামেডিকেল ছায়েন্স। বৰ্তমান অসমত বহুতো প্ৰাইভেট পাৰামেডিকেল ছায়েন্স ইনষ্টিটিউট আছে যদিও তাত কমপ্লিট কৰা ল'ৰা ছোৱালীসকলৰ বাবে, তাত কোৰ্চ কমপ্লিট কৰা ল'ৰা ছোৱালীসকলৰ বাবে কিছুমান ৰেষ্ট্ৰিকশ্যন আছে, যিবিলাকে আপোনাৰ জবত এপ্লাই কৰিব নোৱাৰিব কোনো, বা এখন হাই প্ৰফাইলৰ নাৰ্ছিং হোমত তেওঁলোকে জব এপ্লাই কৰিব নোৱাৰিব। চ' ছায়েন্স কমপ্লিট কৰা ল'ৰা ছোৱালীসকলৰ বাবে গভট যিবিলাক আমাৰ পাৰামেডিকেল ইনষ্টিটিউট আছে তাত কোৰ্চটো কৰিলে যথেষ্ট লাভান্বিত হ'ব পাৰে। বৰ্তমান অসমৰ 5খন মেডিকেল কলেজত ইয়াৰ কোৰ্চ এষ্টাব্লিছ কৰিছে। যোৰহাট মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ ডিব্ৰুগড় আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। কোৰ্চটো কমপ্লিট কৰি উঠাৰ পিছত আপুনি ঘৰত বহাৰ কোনো প্ৰশ্নই নুঠে। কোৰ্চটো কমপ্লিট হোৱাৰ পিছদিনাখনৰ পৰা আপুনি প্লেচমেণ্ট ল'ব পাৰে যিকোনো নাৰ্ছিং হোমত প্ৰাইভেটলি এজ এ টেকনিচিয়ান হিচাপে। অসমত কোৰ্চ কমপ্লিট কৰি যোৱা বহু ল'ৰা ছোৱালীয়ে আপোনাৰ অসমৰ বাহিৰতো প্লেচমেণ্ট লৈ আছে। অসমৰ বাহিৰৰ ভাল ভাল কিছুমান নাৰ্ছিং হোমত তেওঁলোকে ভাল দৰমহাৰ সৈতে জব কৰি আছে। অসমৰ গোটেই 5খন মেডিকেল কলেজত পাৰামেডিকেলৰ বিভিন্ন বিভাগৰ প্ৰায় 10-12টা বিভাগ আছে। টোটেল 332টা ছিট এক বছৰত ৰিলিজ হয়। এক বছৰত 332টা ছিট থাকে। কোনখন মেডিকেল কলেজত কিমানটা ছিট আছে তাৰ বিষয়ে জানি লওঁ আহক। ইনষ্টিটিউট অফ পাৰামেডিকেল ছায়েন্স GMC 110টা, ইনষ্টিটিউট অফ পাৰামেডিকেল ছায়েন্স AMC 90টা, শিলচৰ মেডিকেল কলেজ 40টা, যোৰহাট মেডিকেল কলেজ 60টা আৰু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত 32টা। এই পাৰামেডিকেলৰ ভিতৰত আপোনাৰ কি কি বিভাগ অন্তৰ্ভুক্ত হৈ থাকে? পাৰামেডিকেল বুলি কোৱা বস্তুটো অকল এটা বিভাগ নহয়, ইয়াত বিভিন্ন ধৰণৰ বিভাগ জড়িত হৈ থাকে, যেনে লেবৰেটৰী টেকনিচিয়ান, OT টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফী টেকনিচিয়ান। এই পাৰামেডিকেল কোৰ্চটোত কেইটা বিভাগ আছে আৰু কি কি বিভাগ জড়িত হৈ আছে তাৰ বিষয়ে জানি লওঁ আহক। ইয়াৰ ভিতৰত আছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকন'লজি, ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন ICU টেকন'লজি, ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্চ, ডিপ্ল'মা ইন ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড, ডিপ্ল'মা ইন OT টেকন'লজি আৰু ডিপ্ল'মা ইন ডায়েলিচিছ টেকনিকেল কোৰ্চ। কোৰ্চ কমপ্লিট কৰাৰ পিছৰে পৰা আপুনি ধুনীয়া এটা দৰমহাত নাৰ্ছিং হোমত এপ্লাই কৰি মানৱ সেৱাত ভৰ্তি হ'ব পাৰিব। আপুনি বহি থকাৰ কোনো প্ৰশ্ন নাহে। কোৰ্চটো কমপ্লিট হোৱাৰ আপুনি নেক্সট ডে'ৰ পৰাই নাৰ্ছিং হোমত আপুনি জব কৰাৰ ইয়াত এটা ধুনীয়া অপৰচুনিটি পাব। আৰু যিহেতু অসমত এতিয়া বৰ্তমান মেডিকেল লাইনটোত বহুত গুৰুত্ব দিছে, যথেষ্ট মেডিকেল কলেজ বনি আছে, মেডিকেল হস্পিটেল বনি আছে, সৰু বৰ গোটেই গাঁৱে ভূঞে হস্পিটেল বনি আছে, গতিকে প্লেচমেণ্টৰ ক্ষেত্ৰত একো জটিলতা নাহে, কোনো চিন্তাই কৰিবলগীয়া কথা নহয় সেইটো। তো এতিয়া আহিছোঁ কোৰ্চটো কৰিবৰ বাবে তোমালোকক প্ৰয়োজন হোৱা পাৰ্চেণ্টেজ বা কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ। যিহেতু ইয়াত কোনো এণ্ট্ৰেঞ্চ এক্সামৰ কথা নাহে, ইয়াত কোনো এণ্ট্ৰেঞ্চ এক্সাম নাই, চ' PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত ছিট দিয়া হয়। আৰু বিভিন্ন কাষ্টৰ বাবে সেই কাট অফ মাৰ্ক, পাৰ্চেণ্টেজৰ কাট অফ মাৰ্কটো বেলেগ বেলেগ হয়। তো বিভিন্ন কাষ্টৰ বাবে কি ধৰণৰ কাট অফ মাৰ্ক ছিলেকশ্যন হৈছিল 2020 চনত সেইটো আমি চাই লওঁ। 2020 চনৰ যিটো ছিলেকশ্যন প্ৰচেছ আছিল
সেইটো এনেকুৱা ধৰণৰ আছিল। কাউন্সেলিং 3 দিন হৈছিল। 9 জানুৱাৰীৰ দিনাখন 71% ওপৰত যিসকল আছিল তেওঁলোকৰ বাবে হৈছিল আৰু 10 জানুৱাৰীত বিভিন্ন কেটেগৰীৰ কাৰণে বেলেগ বেলেগ পাৰ্চেণ্টেজ ৱাইজ কাউন্সেলিং হৈছিল আৰু 11 জানুৱাৰীৰ দিনাখনো সেইধৰণে বিভিন্ন কেটেগৰী ৱাইজ পাৰ্চেণ্টেজ বেলেগ বেলেগ আছিল। এইকেইটা আপোনালোকে ভালকৈ চাই ল'ব কিমান পাৰ্চেণ্টেজৰ ভিতৰত চিট যোৱাবাৰ ল'ৰা ছোৱালীয়ে পাইছিল। 2020ত যিহেতু ইমানটো আছিল, 2021 চনৰ বাবে ইয়াতকৈ অকণমান কম বেছ হ'ব পাৰে, হয়তো বেছিয়ে হ'ব কাৰণ যথেষ্ট ডিমাণ্ড আহিছে কোৰ্চটোৰ, ক্ৰমান্বয়ে বেছি কেণ্ডিডেট হ'বলৈ ধৰিছে, এই কোৰ্চটোৰ প্ৰতি বেছি আকৰ্ষিত হ'বলৈ ধৰিছে। চ' ইয়াতকৈ অকণমান বেছি পাৰ্চেণ্টেজ প্ৰয়োজন হ'ব লাগে। কোৰ্চটোৰ বাবে অনলাইন এপ্লিকেশ্যন আপুনি আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ৰিলিজ হৈ যায়। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তৰফৰ পৰা এইটো ন'টিছ আহে। আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হয় আৰু কাউন্সেলিং ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত, ডিচেম্বৰ নহ'লে জানুৱাৰীত হৈ যায় আৰু জানুৱাৰীৰ শেষৰ পৰা এই কোৰ্চটো ষ্টাৰ্ট হয়। মানে নতুন বছৰৰ শেষৰ ফালে, নতুন বছৰৰ আপোনাৰ প্ৰথম ভাগৰ পৰাই এই কোৰ্চটো ষ্টাৰ্ট হয়। প্ৰথম মাহৰ পৰা, জানুৱাৰী মাহৰ পৰা এই কোৰ্চটো ষ্টাৰ্ট হ'ব। একৰ্ডিং টু মাই অপিনিয়ন এইটো এটা বহুতে হাই ৰেংকিং কোৰ্চ হয় অসমত বৰ্তমান। ইয়েৰ বাই ইয়েৰ ইয়াৰ ডিমাণ্ড যথেষ্ট বাঢ়ি গৈছে। মই 2014 চনত এই কোৰ্চটো কমপ্লিট কৰিছিলোঁ। তেতিয়া আমাৰ পাৰ্চেণ্টেজ আছিল 61, 62 এনেকুৱা ধৰণৰ। 45-50% ST ল'ৰা ছোৱালীও তেতিয়া ছিট পাইছিল। কিন্তু বৰ্তমান ইয়াৰ পাৰ্চেণ্টেজৰ কাট অফ মাৰ্ক যথেষ্ট বাঢ়ি গৈছে। 70, 75, 65 এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ বৰ্তমান প্ৰয়োজন হয়। তো ইয়েৰ বাই ইয়েৰ ইয়াৰ ডিমাণ্ড যথেষ্ট বাঢ়ি গৈছে অসমত। মোৰ ক্লাছমেটসকল প্ৰায় এতিয়া ভাল ভাল জবত জড়িত হৈ আছে। নাৰ্ছিং হোমেই হওক বা চৰকাৰী জবেই হওক, সকলোৱে এটা এটা সুন্দৰ দৰমহা লৈ নিজকে ব্যস্ত ৰাখিছে মানৱ সেৱাত। তো যিসকলে মানৱ সেৱাৰ লগত জড়িত হ'ম বুলি বিচাৰি আছে আৰু এণ্ট্ৰেঞ্চ এক্সাম দিও MBBS পঢ়িবৰ কাৰণে ছিট পোৱাৰ কোনো চান্স নাথাকে, তেওঁলোকৰ বাবে এই কোৰ্চটো সাংঘাতিক উপকাৰী আৰু সাংঘাতিক প্ৰয়োজনীয় কোৰ্চ হয়। এই কোৰ্চটো কৰি তেওঁলোকে মানৱ সেৱাত ভৰ্তি হ'ব পাৰে। নেক্সট আহিছোঁ নাম্বাৰ 2। নাম্বাৰ 2ত এটা ভাল কোৰ্চ আছে, কিন্তু ইয়াত অকল ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। BSc নাৰ্ছিং। BSc নাৰ্ছিঙৰ বাবে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ লগতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত জেনেৰেলসকলৰ বাবে 50% আৰু ST SC বাবে 45% প্ৰয়োজন হয় এপ্লাই কৰিবৰ বাবে। আৰু ইয়াৰ বাবে এটা এণ্ট্ৰেঞ্চ এক্সাম হ'ব। এণ্ট্ৰেঞ্চ এক্সামত বহিব লাগিব এপ্লাই কৰাৰ পিছত। আৰু যিসকলৰ এক্সামত ৰেংকিং ভাল হ'ব তেওঁলোকে BSc নাৰ্ছিঙৰ ছিট পাব পাৰে। তো প্ৰতি বছৰে জুনৰ পৰা জুলাইৰ ভিতৰত ইয়াৰ আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হয়, অনলাইন এপ্লিকেশ্যন এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু জুলাই শেষৰ ফালে ইয়াৰ এণ্ট্ৰেঞ্চ এক্সাম ষ্টাৰ্ট হয়। যিবিলাক ছোৱালীৰ মেডিকেলৰ লগত জড়িত হোৱাৰ খুব ইচ্ছা, তেওঁলোকে BSc নাৰ্ছিংটো নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে। আৰু ইয়াৰ বাবে এণ্ট্ৰেঞ্চৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা ষ্টাৰ্ট কৰিব পাৰে। কাৰণ এণ্ট্ৰেঞ্চ এক্সামত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যিবিলাক ছায়েন্সৰ ছাবজেক্ট, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, এই তিনিটা ছাবজেক্টৰ পৰাই আপোনাৰ মাৰ্কছ আহিব। এই তিনিটা ছাবজেক্টৰ পৰাই কুৱেশ্যন আহে এণ্ট্ৰেঞ্চ এক্সামটোত। নাম্বাৰ 3ত লৈছোঁ ডি ফাৰ্ম, যিটো ল'ৰা আৰু ছোৱালী সকলোৰে বাবে এপ্লিকেবল হয়। সকলোৱে এপ্লাই কৰিব পাৰিব। এইটো এণ্ট্ৰেঞ্চৰ থ্ৰুৱেদি আপুনি ছিট পাব। এণ্ট্ৰেঞ্চ এক্সাম আগে আপুনি দিব লাগিব, এটা কমন এণ্ট্ৰেঞ্চ এক্সাম। তাৰপিছত আপোনাৰ ছিট হ'ব। কাট অফ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি আপুনি ছিট পাব, ৰেংকিঙৰ ওপৰত ডিপেণ্ড কৰি আপুনি ছিট পাব। অসমত বৰ্তমান 3খন মেডিকেল কলেজত ইয়াৰ কোৰ্চ আছে। শিলচৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু অসম মেডিকেল কলেজ ডিব্ৰুগড়। এই তিনিখনত টোটেল 200 ছিট আছে। টোটেল 200টা ছিট প্ৰত্যেক বছৰে তেওঁলোকে পাব্লিছ কৰে। যিসকল ল'ৰা ছোৱালীয়ে BSc নাৰ্ছিং বা ডি ফাৰ্ম কৰিম বুলি ভাবি আছে, তেওঁলোকে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স এই 4টা ছাবজেক্টৰ পৰাই এণ্ট্ৰেঞ্চ এক্সামত আপোনাৰ কুৱেশ্যন আহিব। তো যিসকলে বৰ্তমান পৰীক্ষা দি আছে বা যিসকল বৰ্তমান হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি উঠিছে, তেওঁলোকৰ বাবে খুব সহজ হ'ব এণ্ট্ৰেঞ্চ এক্সামটো, কাৰণ তেওঁলোকে জাষ্ট কোৰ্চটো পাই গৈছে। মনত ৰাখিব, কোৰ্চটোৰ অনলাইন এপ্লিকেশ্যন জুন মাহত ষ্টাৰ্ট হয় আৰু এই এপ্লিকেশ্যনখন আপুনি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স সেইটো ৱেবছাইটত গৈ পেলাই আপুনি সিহঁতৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি অনলাইন এপ্লিকেশ্যনখন পাব পাৰে। ইয়াৰ বাবে আপোনাৰ 1200 টকাৰ এটা ওৱান টাইম ফিজ ভৰিব লাগিব, লগতে বেংক চালান। অল ডিটেইলছ আপুনি সিহঁতৰ ৱেবছাইটত গৈ চাই ল'ব। ধন্যবাদ। আশা কৰিছোঁ ইনফৰ্মেশ্যনটো আপোনালোকৰ বাবে উপকাৰী আছিল। যদিহে ইনফৰ্মেশ্যনটো ভাল পাইছে, লাইক কৰিব আৰু আপোনালোকৰ লগৰ ল'ৰা ছোৱালীসকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে মেডিকেল লাইনৰ লগত জড়িত হোৱাৰ খুব ইচ্ছা, তেওঁলোকৰ বাবে অল দ্য বেষ্ট। থেংক ইউ।